নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ এষ্ট্ৰলজি চেনেললৈ, য'ত আমি সদায় কিছুমান আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহক আজি জানি লওঁ কোনকেইটা ৰাশিৰ 23 তাৰিখে ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। কিন্তু তাৰ আগতে আপোনালোকক অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাম। বন্ধুসকল, 23 ফেব্ৰুৱাৰী 2021 চনত মঙলবাৰে কেইটা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ ফলত তেওঁলোকে যি বিচাৰি তাকে পাব, মনৰ ইচ্ছা পূৰণ হ'ব, বিভিন্ন দিশত উন্নতি কৰিব, দুখ দিশে তেওঁলোকে সফলতা লাভ কৰিব। চাবলৈ গ'লে ঘৰ সংসাৰত সুখ শান্তিৰ ভাগ্য থাকিব, জীৱনশৈলীৰ লগত সম্পৰ্ক মধুৰ হ'ব, লগতে শিক্ষা দীক্ষা কেৰিয়াৰ প্ৰেম প্ৰণয় স্বাস্থ্য সকলোতে উন্নতি হোৱা দেখা যায়। আৰু এওঁলোকৰ ওপৰত শনিদেৱ বিশেষভাৱে কৃপাবান হৈ থাকিব আৰু শনিদেৱৰ কৃপা তেওঁলোকৰ সকলো সম্ভৱ হ'ব। এই বিশেষভাৱে ভাগ্যৱান ৰাশিকেইটা হৈছে মেষ, মিথুন, সিংহ, কন্যা আৰু কুম্ভ ৰাশি। বন্ধুসকল, এইকেইটা হৈছে শনিদেৱৰ কৃপাত আটাইতকৈ ভাগ্যশালী, যিকেইটা 23 তাৰিখে আটাইতকৈ ভাগ্যশালী ৰূপে পৰিগণিত হ'ব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।